নমস্কাৰ মুকু মাজলী ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ দুটা কেকৰ ভিডিঅ'। আহকচোন চাওঁ কেনে হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কেকৰ মোৰ অৰ্ডাৰ আছিলে আৰু তাৰ বাবে দুটা কেক বনাবলগীয়া হৈছিলে। তাকে বোলো আপোনালোককো এবাৰ দেখুৱাওঁ কেনে হৈছে জনাবলৈ নাপাহৰিব। এইটো এটা 1 কেজি ৱেটৰ কেক আছিলে। হোৱাইট কালাৰ লাগে বুলি কোৱা কাৰণে মই হোৱাইট কালাৰে দিছোঁ। ইয়াত য়েল্ল' কালাৰ ফুল দিম। চাওকচোন এই য়েল্ল' কালাৰ ফুল দিছোঁ। কেনে লাগিছে বাৰু? কাষ্টমাৰে আচলতে যেনেকৈ বিচাৰে তেনেকৈ দিবলৈ চেষ্টা কৰোঁ। এইটো এটা এনেকৈ বনাইছোঁ, হোৱাইট কালাৰ দি পেলাই তাত য়েল্ল' কালাৰ ফুল দিছোঁ। আৰু এইটো হৈছে চকলেট কেক, আধা কেজি এইটো ৱেট। আৰু ইয়াত চকলেট অকণমানকৈ মই বনাই দেখুৱাইছোঁ। যদি আপোনালোকক ৰেচিপি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। এইটোৰ ষ্টাইলটো মই এইদৰে দিছোঁ। ভাল লাগিছেনে বাৰু জনাব দেই। এইটো ফাইনেল লুকটো হৈছে ইয়াৰ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।